সকলোকে পোনপ্ৰথমে আপোনালোকক আদৰিছোঁ। এইখন কিতাপ আপোনালোকে চাব পাৰে। কিতাপখনৰ নাম হৈছে জেনেৰেল ষ্টাডিজ মেনুৱেল এছাম চিভিল ছাৰ্ভিচ এক্সামিনেশ্যনৰ কাৰণে প্ৰিলিমছ মেইন APSC UPSC কিতাপৰ কাৰণে ৰাজকুমাৰ দাস আৰু বিশ্বজিৎ দত্ত। MC গ্ৰিউ হিল বুলি আছে, গ্ৰু হিল। মই আপোনালোকক কিতাপখনৰ চিলেবাছটো দেখুৱাই দিম। আপোনালোকে স্কিপ কৰি চাই ল'ব পাৰিব কি আছে ইয়াত। স্কিপ নহয়, স্ক্ৰীনশ্বট মাৰি চাই ল'ব পাৰিব বা ভিডিঅ'টো অলপ সময়ৰ কাৰণে ৰাখি। ইয়াত পলিটিত কি কুৱেশ্যন আহিছিল, ইকনমিক্সত কি কুৱেশ্যন আহিছিল, হিষ্ট্ৰীত কি কুৱেশ্যন আহিছিল, এইবিলাক দাঙি ধৰা হৈছে। এইখন জেনেৰেল ষ্টাডিজ মেইনছৰ এক্সামিনেশ্যনৰ কিতাপ হয়। এইখিনি মেইনছৰ হয়। কি আছে ইয়াত আপোনালোকে চাব পাৰে। ইমান ডাঙৰ চিলেবাছ। যিসকলে পোৱা নাছিল তেওঁলোকে চাই ল'ব পাৰিব কি থাকিব। আৰু ইয়াত মডেল কুৱেশ্যন দিয়া আছে, মডেল কুৱেশ্যনবিলাকতো আপোনালোকে চাব পাৰিব। হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰিব, বহুত বেছি ডাঙৰ মেপ দিয়া আছে সুন্দৰকৈ। এই কিতাপখনত কি আছে সেই বিষয়ে ইয়াত চাইলেণ্ট ফিউচাৰ হিচাপত দিয়া আছে, আপোনালোকে এইখিনি চাই ল'ব পাৰিব। আৰু বহুতে APSCৰ কাৰণে কিতাপ বিচাৰি থাকে, APSC UPSCৰ কাৰণে। প্ৰথমেতো আপুনি এছাম জেনেৰেল নলেজখন চাব পাৰে। শৈলেন বৈশ্য এছাম প্ৰিলিমছৰ কাৰণে মক টেষ্ট আছে ৰাজদ্বীপৰ। তাৰপিছত আপোনাৰ এইখন চাব পাৰে, ইণ্ডিয়ান এণ্ড ৱৰ্ল্ড জিঅ'গ্ৰাফি, ইণ্ডিয়ান ইকনমি, সায়েন্স এণ্ড টেকনলজি, ইণ্ডিয়ান হিষ্ট্ৰী, challenges to internal security of Indian Airtel concern, Indian polity Assam। এইখিনি জিকেৰ কাৰণে আপোনালোকে চাই ল'ব পাৰিব, সকলোখিনি আছে ইয়াত। APSC ৰিলেটেড বুক হয় এইকেইখন, আপোনালোকে চাই ল'ব পাৰিব। APSC আৰু UPSCৰ কাৰণে সুন্দৰকৈ দিয়া আছে কিতাপখনত। এতিয়া আপোনালোকক কিতাপখনৰ মূল্যৰ বিষয়ে জনাওঁ। ইয়াত লিখা আছে 1150 টকা। এতিয়া অকণমান বৃদ্ধি হ'ব দাম চাগে, আৰু দামটো গম পাই যাব আপোনালোকে যোগাযোগ কৰিলে। আমাৰ লগত যোগাযোগ কৰিব জ্যোতি অনলাইন বুক মাৰ্কেটিঙৰ লগত। আপোনালোকে 10% অফত কিতাপখন ঘৰতে লাভ কৰিব পাৰিব। যদি যোগাযোগ কৰে তেতিয়াহ'লে যোগাযোগ কৰিব পাৰে। এই কিতাপখনৰ চাওক কিমান ডাঙৰ কিতাপ হয়, আৰু কিতাপখনত পেজ কিমান আছে। এখন মই কেতিয়াবা আনিছিলোঁ 1154 আছে, 1154 পেজ আছে। আৰু এইখিনি কিতাপো আপোনালোকে পাই যাব জ্যোতি অনলাইন বুক মাৰ্কেটিঙৰ জৰিয়তে।